So hi everyone, মই আজি মেকআপ লুক এটা ক্ৰিয়েট কৰিম আৰু মানে একদম চিম্পল দুটা তিনিটা প্ৰডাক্ট ইউজ কৰি মই এটা ধুনীয়া মেকআপ লুক ক্ৰিয়েট কৰি আছোঁ। তো মই ভাবিছোঁ আপোনালোকৰ লগতো শ্বেয়াৰ কৰি দিওঁ, তেনেহ'লে চাই থাকক। ফেচ ৱাছ কৰি আহিছোঁ, মই এতিয়া ষ্টাৰ্ট কৰিম মেকআপটো, তেনেহ'লে চাই থাকক। ফাৰ্ষ্ট মই মইশ্চাৰাইজাৰ ক্ৰীম এনেকৈ অকণমান লগাই লৈছোঁ। এতিয়া মই লেকমিৰ প্ৰাইমাৰ ইউজ কৰি আছোঁ। এইটো প্ৰাইমাৰটো বহুত ভাল হয়। এতিয়া ফ্ৰেণ্ডছ মই মেবেলিন নিউয়ৰ্কৰ আপোনাৰ ফাউণ্ডেশ্যন ইউজ কৰিছোঁ। চ' মই এতিয়া আইব্ৰ'টো কৰি আছোঁ। এতিয়া মোৰ আই মেকআপৰ কাৰণে কনচিলাৰ অকণমান লগাই দিছোঁ ইয়াতে এনেকৈ, নাকৰ এইখিনিত এনেকৈ দিছোঁ। আৰু ফ্ৰেণ্ডছ কনচিলাৰটো মোৰ হেৰি হয়, লেকমিৰ কনচিলাৰ হয়। চ' এইটো দিয়ে ব্লেণ্ড কৰি দিম মই এতিয়া। প্ৰথমতে মই আইশ্বেডো ব্লেডৰ এটা কালাৰ এনেকৈ মই এইখিনি ওপৰত লগাই লওঁ। এইটো অৰেঞ্জ কালাৰ। এতিয়া ফ্ৰেণ্ডছ মোৰ ড্ৰেছৰ কালাৰটো ব্লেক হয়, সেইটো কাৰণে মই ব্লেক আইশ্বেডো এপ্লাই কৰি আছোঁ। মই এনেকৈ মানে চিম্পলকৈ লগাম, মই সৰুকৈ মই দেখুৱাই আছোঁ কেনেকৈ লগাম। মই এনেকৈ লগাই ভাল পাওঁ, মানে আপুনি নক'ব যে আইশ্বেডো হয়, এইটো আইনিলাৰ টাইপ লাগিব। আৰু প্ৰথমতে মই আইনিলাৰ লেকমিৰ আইনিলাৰটো দি কেনে চকুটোত লাইন বনাই লওঁ প্ৰথমে। এতিয়া মই চুইচ বিউটিৰ এটা ব্লাছ আছে মোৰ, সেইটোৱে লগাম। এতিয়া লগাবলৈ একো নাই, মই হাতেৰে ব্ৰাছ চাছ নাই মোৰ, মই হাতেৰেই লগাই আছোঁ। ফ্ৰেণ্ডছ মই চবতকৈ লাষ্টত মই এতিয়া নিউড কালাৰৰ লিপষ্টিক এটা লগাম। আপোনাৰ এইটো মেবেলিনৰ হয়, আৰু মই লাইট কালাৰ লিপষ্টিকবিলাক বিৰাটে ভাল পাওঁ। চ' মই এইটো লগাম এতিয়া। অৰেঞ্জ লাগি আছে, কিন্তু এইটো ব্ৰাউনিছ কালাৰ হয় আৰু বহুতেই ধুনীয়া হয়, লাইট কালাৰ হয়। ত' সেইটো মই বহুত ভাল পাইছোঁ, লৈছোঁ মই এইটো, বহুত ভাল লাগিছে মোৰ এইটো, মোৰ ফেভৰেট হৈ গৈছে। আৰু এতিয়া বৰ্তমান মই এইটো লগাই আছোঁ। চ' মই চিম্পলকৈ এনেকৈ ৰেডি হৈ গ'লোঁ। এইটো মোৰ বাৰ্থডে লুক হয়, আৰু ড্ৰেছ আপ কৰি কেনে মই আপোনালোকক লগ পাই আছোঁ দেই। চ' ফ্ৰেণ্ডছ মোৰ এয়া ফাইনেল লুকটো কেনেকুৱা লাগিছে বাৰু জনাবচোন।
হাই এভৰিৱান, কেনেকুৱা লাগিল বাৰু মোৰ মেকআপ লুকটো? ভাল লাগিলে প্লিজ লাইক শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব এটা কৰি দিব মোৰ চেনেলটো। তেনেহ'লে আজিলৈ আহিছোঁ দেই।